আমি মানে এই স্কুটিখন যে চলাই গৈ আছে এই ল'ৰাটো এইটো সৰুকৈ লাগে এই ল'ৰাটো সেই ল'ৰাটোক আমি পিছা কৰি আছোঁ অলপ জেং এটা হৈছে আৰু বাৰু কি কোক যাই আছে আমি মানে সি গম পাইছে নেকি আমি পিছা কৰা সিয়ে মানে অলপ কিবা এটা কৰিছিল আমি অলপ ৰখাতে এঠাইত জেগাখিনিত তো বাৰু কোক লৈ যায় আমিও মানে পিছা এৰা নাই যাই থাকিম আস্তে আস্তে যাবা তাৰ আগ হ'ব নালাগে আমাৰ বাইকখন তো সি জোকে যাই থাকা দেখা যাব কি হয় তো यार मतलब কি আমাক লৈ যাই আছে সি মানে ধৰিব পৰা নাই বাকে পথৰ না কি বস্তু তো আৰে সব ৰাস্তা মানে এনেকুৱাই ৰাস্তা দেখোন ভিতৰৰ মাস্টাৰ লৈ যাই আছে পিছাৰা নাই দুটা আছো ভয় নাই একলাই আছে আগতটো কিবা ঘটনা নাঘটব তো এনেকে যাই থাকিম কিমান যাব কোক লৈ যাব অসমে হয় না আরে এতে দেখুন আর বিরাট কেউ পার্টি এলাম না কথা কি হব রইখলাক আমারও রাখি দা গাড়ি ও কি ধুনিয়া ঠাই দেখুন বঢ়িয়া বঢ়িয়া এর লগত চিনাকিটো পিছত দাম আগতে চাই লওঁ বস্তুখিনি কি বেয়া লাগা নাই দেখুন না কি ক তো ফ্রেন্ডস আহক চাই লওঁ কি আছে এতে হেল্ল' ফ্রেন্ডস আজি মই আছো বৰপেটা ডিস্ট্ৰিক্ট পৰে ন বৰপেটাৰ যি বিশাল কাপলা বিল আছে আৰু কাপলা বিলত আসলতে আজি একদম নাও সব আছিল কিন্তু আজি কি চলা মানুহ নাই আৰু বতাহৰ কাৰণে নাওটো নিয়া মানে অসুবিধা হয় আমি তেখেতসকলক লগ কৰিলোঁ গতিকে কি কৰিম কপাল বেয়া ভাগ্য অলপ আছিল নহয় নাও পাইছিলোঁ একদম তিনিখানে আছিল চাৰিখান আছে আৰু সিভাগেও আছে তো ই তাতে বোলে মাছৰ কিবা হেৰি কৰে মানে মাছৰ পোৱালি তাত মানে হেৰি কৰে আৰু তাৰ পৰা প্ৰডাকশ্যন কৰে আৰু তাৰ পৰাই আমাৰ বিভিন্ন জায়গাত লৈ যায় তো কি কৰিম আৰু কিছু এনেকৈ দেখুৱাবৰ চেষ্টা কৰিম যিখিনি পাৰোঁ আৰু নাওৰ কৰিত বহি লৈছোঁ একদম বহি ল'লে কি হ'ব নাও তেনেকৈ বহি থাকিব লাগিব আজি কাৰণ বতাহটো বৰ ডিষ্টাৰ্ব দিছে তথাপিও কিছু সময় চাম যদি পাৰোঁ বাৰু নাওত উঠাৰ চেষ্টা কৰিম নাৱৰীয়া এজন আহিম বুলি কৈছে যদি বতাহটো কমে তো নাওখনত কি আছে বাৰু প্ৰথম নাওখনৰ দেখুৱাই লৈছোঁ নাও আমি বহুতে দেখা নাই আৰু বহুতে দেখিছে যদিও কোনটো কি কয় তো নাওৰ যিটো ভাগ থাকে ওপৰৰ পিনে মানে মই য'ত বহি আছোঁ সেইটো কৰি কয় আৰু নাওৰ যিডালেৰে এইটো নাওৰ মূৰ দুটাক কৰি বুলি কয় আৰু ইয়াতে নাৱৰীয়াজন বা মানুহ বহিব পাৰে বা ইয়াৰ পৰাই নাওখনত চৰি মানে নাও যি বায় ইয়াৰ পৰাই আৰু কিহেৰে বায় বাৰু এইডাল এনেকুৱা দীঘল মাৰি কিছুমান থাকে ডাল আছে ইয়াত এই দুডালেৰে নাওখন মানে কি কৰে ষ্টিয়াৰিং এই দুডালে মানে ষ্টিয়াৰিং নহয় দুডাল গিয়াৰ বুলি ক'ব নেকি এই দুডাল যিমান জোৰত মাৰিব আৰু সিমান জোৰত নাওখন গৈ থাকিব আৰু এই দুডাল দুটা কাম কৰে এইখনৰ এইডালেৰে ঘূৰাব নাও কি কৰিম আৰু নাওখন নাই যিহেতু কি নাওখন আছে নাওৰ ড্ৰাইভাৰটো নাই আৰু আহিম বুলি কৈছে চাওঁ বাৰু
এনেকৈ আমি এই বিলৰ পাৰে পাৰে কিছু খোজকাঢ়িয়েই মানে বিলত আহি নাৱত উঠিব নোৱাৰা দুখটো মনত থাকি গ'ল আৰু এনেকৈ পাৰে পাৰে খোজকাঢ়ি বিলখন অলপ চালোঁ আৰু আপোনালোকক দেখুৱালোঁ মোৰ লগত। তো আহক আমি বিলৰ পাৰত কিছু কথা পাতিম। আমাৰ এজন ইউটিউবাৰ আছে ইয়াতে আৰু তেওঁৰ পৰা জানিম, তেওঁৰ চেনেলটোৰ কথাই জানিম আজি বিলৰ পাৰত বহি। আৰু এই কাপলা বিলক লৈ অহা ক্ৰেডিটটো আচলতে গুঞ্জিতৰ, গুঞ্জিতে মোক লৈ আহিছে ইয়ালৈ আৰু ইয়াৰ ভিডিঅ' এটা তুমি ইয়াত দুটা দিছা নেকি আগতে? প্ৰথম আগতে একদম ফাৰ্ষ্ট মোৰ যিটো ভিডিঅ' আছিল ইউটিউবত সেইটো কাপলা বিলৰ ওপৰতে বনাইছিলোঁ মই, আৰু তাৰ আৰু দুদিনমান আগত এটা বনাইছোঁ কাপলা বিলৰ ওপৰত, এটা ভালকৈ ধুনীয়াকৈ বনাইছোঁ, এটা সুন্দৰ। আৰু সেই ভিডিঅ'টো লোৱাৰ পিছত তেওঁৰ লগত মই যোগাযোগ কৰিছিলোঁ আৰু তেওঁ লৈ আহিল। লৈ অহাৰ পিছত যদিও মই ক'লোৱে আপোনালোকক যে কি কাৰণত নাৱত উঠাটো নহ'ল, নাও থাকিও আমাৰ মানে চাউল থাকিও মানে লগন পৰাৰ নিচিনা হ'ল আমাৰ। যি কি নহওক, এওঁৰ চেনেলটো কেইবছৰ হ'ল তোমাৰ? মোৰ চেনেল এনেই 2 বছৰমান হৈ গ'ল, কিন্তু মই নতুনকৈ আৰু ষ্টাৰ্ট কৰিছোঁ ভিডিঅ' দিয়া। তাৰমানে মাজতে ডেড হৈ যোৱাৰ দৰে হৈছিল ন? তো তেওঁ মাজতে কেইটামান ভিডিঅ' দি মাজত দিয়া নাছিল আৰু এতিয়া দিয়া আৰম্ভ কৰিছে। আৰু কি ক'বা? তো চাব, দাদাৰ ভিডিঅ'বিলাকো চাব আৰু মোৰ চেনেলটো চাব, গুঞ্জিত ব্লগছ বুলি আছে, মই লিংকটো দি দিম। ঠিক আছে। আৰু কাপলা বিলো আহক আপোনালোকে, সৰ্থেবাৰী আহিলে সৰ্থেবাৰীৰ পৰা যদি সৰ্থেবাৰী আহে, সৰ্থেবাৰী সুধিলে কৈ দিব কাপলা বিল কোনফালে। তো সৰ্থেবাৰীৰ পৰা 10 কিলোমিটাৰ মানে আহিলে বইনাগুচিৰ চাইডে যদি আহি যায়, তাতে আপুনি সুধিলে কৈ দিব কাপলা বিল কোন চাইড। তো আহক কাপলা বিল, কাপলা বিলৰ পৰিৱেশটো এবাৰ চাওক ধুনীয়াকৈ, আৰু বহুত ডাঙৰ বিল এখন। কাপলা বিলৰ মাছটো কেতিয়া পায়? মাছটো যদি আমাক লাগে এনেইতো লকডাউন যদি নহ'লে হয়, তো বৰ্তমান আপুনি এনি টাইম মানে বজাৰতো বইনাগুচি বজাৰতো মাছ পায়ে, এতিয়াও মাছ পাব চাগে যদি দোকান বন্ধ কৰা নাই, কিন্তু চলি থাকে এনি টাইম কাপলা বিলৰ মাছ আপুনি এনি টাইম পাব। বইনাগুচি বজাৰত আহিলে হ'ল, কাপলা বিলৰ মাছ মানে আপুনি এনি টাইম এভেইলেবল আছে। আৰু কাপলা বিলৰ মাছটো কি যথেষ্ট সোৱাদ? খালে এবাৰ খালে গম পাব। আৰু নীলামণি খাইছ কাপলা বিলৰ মাছ? কি কয় মানে? বহুত ভাল, বহুত ভাল। বেপাৰীবিলাকে মানে কাপলা বিলৰ মাছ বুলি কয়। কাপলা বিলৰ মাছ বুলি কয় মানে এডভাৰটাইজ এটা ভাল নাম আছে আমাৰ নামনিত। যদি উজনিত গৈছে নাজানো, তো আমাৰ নলবাৰী হওক সৰ্থেবাৰী হওক, ইয়াত মানে ভাল মাছ বুলি ক'লে বিলৰ মাছ। আৰু বিলৰ ভিতৰত ডাঙৰ বিল হৈছে, সোৱাদ মাছৰ বিল হৈছে কাপলা বিল। তো কাপলা বিলৰ এই ভিডিঅ'টোৰ ক্ৰেডিট থেংক ইউ এইজন। তো এই বিলখন হৈছে সৰ্থেবাৰীৰ ওচৰতে, আৰু শিপিনো গাঁও আছে, এইভাগে আমৰিখ, যিটো ধৰক চামতাৰ পৰা আহিলে আপোনালোকে পাই যায়, চামতা সৰ্থেবাৰী যিটো ৰাস্তা আছে, যি আমৰিখ নামৰ গাঁওখন আছে, তাৰ পিছৰ পৰাই এই বিলখন আৰম্ভ। আৰু এনেকৈ সিপাৰো গাঁও আছে আৰু ইপাৰো গাঁও আছে, আৰু ওচৰত কি হালধিবাৰী নে কি বুলি গাঁও এখন আছে, তাৰ কাষতে আৰু এই বিলখন। তো ইয়াক মোক লৈ আহিছিল, এই দুজনে ওপৰত বহি আছে। তো পানীত নামিবা ভয় কৰে, আৰু পানীত নামাৰ ভয় কৰাৰ কাৰণে তো পাৰত বহি আছে আৰু মোক নামাই দিছে। কি হয় হ'ব আৰু দেখা যাওক।